এখন হাত এজন MBBS ডক্টৰৰ হয়। হাতখনৰ ৰেখাসমূহ অত্যন্ত দীঘল। আয়ু ৰেখা হওক, মগজ ৰেখা হওক বা হৃদয় ৰেখাই হওক, দুটামান শুভ চাইন থকাৰ কাৰণে এই হাতখনত অতি উন্নতম বুলি কোৱা হৈছে। জীৱন হৃদয় ৰেখা দুটা ভাগত থকা আটাইতকৈ উন্নতম ৰেখা, যিডাল এয়া মগজ ৰেখা বুলি কয়, যিটো চন্দ্ৰ পৰ্বতলৈকে আহিছে, অতি দীঘল। ডক্তৰ হ'বৰ কাৰণে স্মৃতি শক্তি অতি প্ৰয়োজন। এই ব্যক্তিজনৰ হাতত, ব্ৰেইনত, মগজত মগজ ৰেখায়ে চাবিত কৰি দিব যে তেওঁ এজন খুব ভাল ডক্তৰ হ'ব পাৰিব বা চিকিৎসক হ'ব পাৰে। লগতে এনেধৰণৰ ভাগ্যৰেখা যদি থাকে অত্যন্ত শুভ। জীৱনত কোনোদিনা টকা পইচা শেষ নোহোৱা, মৃত্যুৰ অন্তিম অৱস্থালৈকে এনেধৰণৰ যদি ফিছ চাইন এটা থাকে শনি পৰ্বতত, টকাৰ কাৰণে অসুবিধা, প্ৰবল সূৰ্য ৰেখা, প্ৰবল মংগল ৰেখা, শুক্ৰ স্থানত এনেধৰণৰ ৰেখা আৰু এনেকৈ প্ৰগতিৰ ৰেখা, য'ত শুক্ৰৰ